যিবিলাক বড়োবিলাক নৰ্থ কোৰিয়াৰ মূৰ্খ মানুহক কোনো খা সুবিধা নিদিয়ে লাজ নালাগে ন তহঁতক Good morning लोगोफोर वेलकम बैक माय यूट्यूब चैनल अगेन आं दा मोनसे खोथाखौसो सावरायनो सानदों लोगोफोर गुबुन हारिया जोंनि बर' हारिखौ बिराद नासयो नारसिनोना नैबे खोथाखौ खोनासंनानै ला आरो जाय बिथांमोना नायाखै नायनानै ला बर' लिडारफोर थासेयावबो बर'खौ एथ' बिदि बुंनो हानाय पावार ओरैबायदिना खोनासं रायजो राजा नोंथांमोन बर'आ माबायदि कन्डिशनाव दङ आरो माबायदि कन्डिशनाव थांबावगोन नायनानै लादो No, actually we are don't try to force us to open our mouth. We know better than you. So better at first you listen to me properly. During the time of the Van Raja and Mahasaya there was no tea garden and you people had not come in our India also. After that, আমি থকা সময়ত যেনেকা দিবাং নদী কোনে নাম দিছে আদিবাসী পানী নাই বুলি কৈছে ডিব্ৰুগড় কোনে নাম দিছে গা ধোৱাৰ জায়গা আদিবাসী উদালগুৰি কোনে নাম দিছে আদিবাসী খুকৰাঝাৰ কোনে নাম দিছে জঙ্গল চাফা কৰা আদিবাসী ইফালে আমাৰ এই যে তেজপুৰ কোনে নাম দিছে তেজুপুৰ আসল নাম তাৰ বালিপাড়া কোনে নাম দিছে রাঙাপাড়া কোনে নাম দিছে আমপাড়া কোনে নাম দিছে আপেপাড়া কোনে নাম দিছে হিজুগুড়ি কোনে নাম দিছে গোটেই আদিবাসী শব্দৰে ভৰা আছে তহঁতৰ শব্দত কিবা এটা থাংবাই বুলি জায়গা আছে মজাং বুলি জায়গা আছে গোটেই আদিবাসী দিয়া শব্দ হয় আমাৰ আদিবাসী মানুহবিলাকে তহঁতৰ মাটি কিনি বহা নাই তহঁতে আমাৰ মাটিবিলাক কিনি বহিছ কাৰণ তহঁতে পাছত আহিছ কাহানী যুগৰ পৰা আমি আছোঁ এটা উত্তৰ দেচোন মোক বান ৰজা মোৰ জাতি আছিলে আৰু মহেশাসুৰ আমাৰ অষ্ট্ৰিক জাতি আছিলে মুডা জাতি আছিলে সেই সময়ত তহঁতৰ জাতি ইয়াত আছিল নেকি খা ক'ব আহিছে স্মাৰ্ট বিকামিং আমাক শিক্ষা দি আছে লাজ নালাগে ন তহঁতক কি পদ্ধতিৰ মানুহ আপোনালোকে বন্দুক ধৰিছোঁ বন্দুক আছে বুলি দাদাগিৰি কৰি আছোঁ আমাক শিক্ষা বন্দুক ধৰিলে আমিও মাৰিব পাৰোঁ মানুহক আমি তহঁতৰ হেৰি কিম জং টাঙাচা নৰ্থ কোৰিয়াৰ মূৰ্খ মানুহক কোনো খা সুবিধা নিদিয়ে সি মাত্ৰ ৰজা হ'ব বিচাৰে এই তেনেকুৱা পদ্ধতিৰ তহঁতৰ এই জাতিৰে মানুহ তহঁতৰ আমি তেনেকুৱা নহয় আহিছ থাক আছে গেষ্ট ইউ কেম্প টু লিভ ইন আৱাৰ কাণ্ট্ৰি পিচফুলি এণ্ড আকৰ্ডিং টু আৱাৰ ডাইৰেকশ্যন ইউ হেভ টু ফল' দ্য ৰুল আণ্ডাৰষ্টেণ্ড উল্টা পুল্টা শিক্ষা নিদিব আমাক এইটো তহঁতৰ দেশ নহয় হৈছে কথাটো বুজি পাইছে আমাক কৈ থাকিব যে তহঁতৰ ব্ৰিটিছ আনিছে কৃষ্ণ ভগৱান ব্ৰিটিছ আনিছিল নেকি যীশু খ্ৰীষ্ট 9,500 বছৰ আগৰ কথা আমি 10 কোটি বছৰ আগৰ মানুহ এইখন দেশ যেতিয়া নেকি আফ্ৰিকাৰ ওচৰত আছিলে তাৰ পৰা পানীত উপঙি আহি ঈশ্বৰ মহাদেৱ জোন খালে মায়ানমাৰো আমাৰ দেশ হয় এই লাওছো আমাৰ দেশ হয় কম্বোডিয়াও আমাৰ দেশ হয় কিন্তু তহঁতে আহি যুগে এইটো লৈ গ'লা মায়ানমাৰ লৈ গ'লা মুছলমান মানুহবিলাক আহিলে ইৰাণ ল'লে ইৰাক ল'লে আফগানিস্তান ল'লে পাকিস্তান ল'লে লাক্ষাদ্বীপ ল'লে বাংলাদেশ ল'লে তথাপিতো ইয়াত আছে ইহঁতে কয় নেকি আমাৰ দেশ বুলি আমাক খেদে নেকি ইহঁতে তহঁতে আহি কিনে আমাক কবি যে 1914 তহঁতে এছ টি পাইছা আগতে এছ টি পোৱা নাছিলা আমি এছ টিতে আছিলোঁ কিন্তু এই যে মূৰ্খ গোপীনাথ বৰদলৈ কোনো গুৰুত্বভাৱে ধ্যান নিদিলে যে আদিবাসী ব্ৰিটিছ আনিছে বুলি কৈ দিলে ই চিন্তা চৰ্চা কৰিব পাৰিলে নেকি বান ৰজা কাৰ জাতি আছিলে আমাৰ জাতিহে আছিলে মহিষাসুৰ আমাৰ জাতি আছিলে কামাখ্যা মন্দিৰ আমাৰহে হয় তাতে প্ৰাৰ্থনা কৰিব যে ধ্যান নিদিওঁ ন আদিবাসীৰ মন্দিৰত আহিছোঁ প্ৰাৰ্থনা কৰিবলৈ বুলি কথাবিলাক ক'ব যে মানে আদিবাসী ব্ৰিটিছে আনিছে কি আদিবাসী মানুহবিলাকক বাংলাদেশত ব্ৰিটিছে লৈছে আদিবাসীবিলাকক বিহাৰত ব্ৰিটিছে আনিছে আদিবাসী ঝাৰখণ্ডত ব্ৰিটিছে আনিছে আদিবাসী উত্তৰ প্ৰদেশত ব্ৰিটিছে আনিছে আদিবাসী মধ্যপ্ৰদেশত ব্ৰিটিছে আনিছে আদিবাসী ইউপিত আছে ব্ৰিটিছ আনিছে উত্তৰাখণ্ডত আছে ব্ৰিটিছ আনিছে হিমাচলত আছে ব্ৰিটিছ আনিছে কাশ্মীৰত আছে ব্ৰিটিছ আনিছে নেপালত আছে ব্ৰিটিছ আনিছে ভূটানত আছে ব্ৰিটিছ আনিছে পাকিস্তানত আছে ব্ৰিটিছ আনিছে কথাবিলাক ক'ব বহুত স্মাৰ্ট হ'ব বিচাৰ আমাৰ ঘৰত তহঁতে কালি পঢ়িব অহা মানুহ 3,500 বছৰ আগৰ মানুহ আমি 10 কোটি বছৰ মানুহ আমি
এইখন দেশ তাত আছিলে নহয় আফ্ৰিকাৰ ওচৰত, তাৰ পৰা উপঙি আহি ইছামৰ তাত ইয়াতে আমি আছিলোঁ। আৰু ইয়াত ক'ব যে আমি মোনাত ভৰাই কিনি অসমটো আনিছোঁ এই মংগোলীয়া দেশৰ পৰা, আমাৰ হয় এইটো বুলি ক'ব ইয়াত মাইন অফ পিপল। ভালকৈ বুজি পা, সেই হিষ্ট্ৰীটো জানি লোৱা। আমি তেনেকুৱা হিষ্ট্ৰী কোৱা মানে আমি জানো, আমি আমাৰ মায়ানমাৰত আমাৰ আজি আছে, লাওছত আছে, কম্বোডিয়াতো আছে, এইবিলাকক ব্ৰিটিছ লৈছে নেকি মানুহবিলাক? কথা ক'ব যে মানে ব্ৰিটিছ আনিছে। আমি ঝাৰখণ্ড আমাৰ দেশ নহয়, গোটেই ভাৰত আমাৰ দেশ হয়। আমি গোটেই ষ্টেটত আমি এছ টি আছোঁ, এই বিহাৰত এছ টি আছোঁ। বিহাৰীবিলাক নকয় যে তহঁতক ঝাৰখণ্ডৰ পৰা ব্ৰিটিছ আনিছে, আমাৰ বিহাৰত তহঁত এছ টি হ'ব নালাগে বুলি নকয়। ৱেষ্ট বেংগলত এছ টি আছে আমাৰ মানুহবিলাকে, তাতে ৱেষ্ট বেংগলৰ বেংগলী মানুহবিলাক নকয় যে তহঁতক ব্ৰিটিছ আনিছে ঝাৰখণ্ডৰ পৰা। এই ত্ৰিপুৰাত আছে এছ টি, নাগালেণ্ডত এছ টি আছে, ইফালে মিজোৰামত এছ টি আছে, মেঘালয়ত এছ টি আছে আমাৰ আদিবাসী মানুহবিলাক। তাতে ইহঁতে কোনো জাতি মানুহবিলাক নকয় যে মানে তহঁতক ব্ৰিটিছে আনিছে ঝাৰখণ্ডৰ পৰা। ঝাৰখণ্ড কাৰ হয়? ঝাৰখণ্ড আমাৰ নহয়, গোটেই সকলোৰে হয়। গোটেই ভাৰত আমাৰ দেশ হয়, পাকিস্তান আমাৰ দেশ হয়, নেপাল আমাৰ দেশ হয়, ভূটান আমাৰ দেশ হয়, ইফালে আফগানিস্তানো আমাৰ দেশ হয়, বাংলাদেশো আমাৰ দেশ হয়। কথা কৈ আছে মানে যে আদিবাসীবিলাকো ব্ৰিটিছে আনিছে। আমাৰ দেশত ক'ৰ পৰা আনিছে? আমাৰ দেশতে আছোঁ আমি। উত্তৰ দেচোন, বান ৰজা আৰু মহেশাসুৰ কোন জাতি মানুহ? তহঁতে জানে এইটো? নাজানো।